হেল্ল' গাইজ, SB লাইফ ইন সুমন কলিতাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি মই বনাব লৈছোঁ আঙুলি পিঠা। আঙুলি পিঠা বনাবৰ কাৰণে মই ময়দা ব্যৱহাৰ কৰিছোঁ। ময়দাত দিছোঁ অলপমান নিমখ, লগতে দিছোঁ গৰম পানী আৰু এতিয়া ধুনীয়াকৈ ময়দাখিনি মই মঠি আছোঁ। ময়দাখিনি মঠি লোৱাৰ পিছত এইখিনিৰে মই ধুনীয়াকৈ আঙুলি পিঠা বনাই ল'ম। এয়া দেখিছে মই ময়দাখিনি ধুনীয়াকৈ মঠি আছোঁ আৰু ময়দাখিনি অলপ কোমল হৈ যোৱাৰ পিছত এইখিনি মঠা মোৰ হৈ যাব। এতিয়া প্ৰায় হৈছেই। আৰু এইফালে মই দিছোঁ গাখীৰ গৰম হ'ব দিছোঁ আৰু তাত দিছোঁ মই 2 কাপ চেনি। এয়া দেখিছে মই ধুনীয়াকৈ গাখীৰখিনি গৰম হৈ তাত চেনি দিছোঁ আৰু চেনিখিনি ধুনীয়াকৈ মিহলি হৈ যোৱাৰ পিছত ইয়াত মই পিঠাকেইটা এড কৰি দিম। এয়া দেখিছে মই উতলিব দি আছোঁ গাখীৰখিনি। পিঠাগুড়িৰেও এইটো পিঠা বনাব পাৰি, কিন্তু মোৰ তাত বৰ্তমান পিঠাগুড়ি নাছিল, সেইকাৰণে মই ময়দাৰেই বনাব চেষ্টা কৰিলোঁ। তথাপিও কিন্তু বহুত টেষ্টি হৈছে, আপোনালোকে খাই চাবচোন। আৰু এতিয়া দেখিছে মোৰ আঙুলি পিঠা বনোৱা হৈছে। এয়া মই বনাই থৈছোঁ আৰু এইকেইটা মই সেই গাখীৰত পেলাই দিম। এয়া দেখিছে গাখীৰখিনি উতলি আছে আৰু মই তাত এটা এটাকৈ আঙুলি পিঠা পেলাই দিছোঁ আৰু এইখিনি ভালদৰে উতলিব দিছোঁ। আৰু গাখীৰখিনি অলপমান কমি যোৱাৰ পিছত এইখিনি নমাব পৰা হ'ব। এয়া দেখিছে মই দিছোঁ পিঠাকেইটা। গাইজ, আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পায় মোক প্লিজ কমেণ্ট কৰি ক'বচোন। নাজানিব পাৰোঁ, নতুন হয়, চেষ্টা কৰিছোঁ। এয়া দেখিছে উতলি আছে ধুনীয়াকৈ আঙুলি পিঠাকেইটা। আৰু এতিয়া প্ৰায় হ'বই মোৰ আঙুলি পিঠা ৰেডি। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল, আপোনালোকে প্লিজ ট্ৰাই কৰি চাব। এয়া দেখিছে মোৰ আঙুলি পিঠা ৰেডি হৈ গৈছে। এয়া আঙুলি পিঠা ৰেডি হৈ গৈছে। বহুত টেষ্টি হৈছিল, সঁচাকৈ কৈছোঁ। এয়া মই এতিয়া চাহ খাই লওঁ ধুনীয়াকৈ। মোৰ চাহৰ নাস্তা ৰেডি হৈ গৈছে। আঙুলি পিঠা, বিস্কুট, ভুজিয়া এইখিনি খাই লওঁ আৰু লগ পাইছোঁ আপোনালোকক অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ কাৰণে আহিছোঁ, বাই, ধন্যবাদ।